Nah, itu. Ya আমি মহাশয় নিবলৈ গৈ আছো। ডাঙৰ কেইজনী
ছুটিয়াই হওক হয়তো অনুভৱমাত্ৰ শিক্ষক প্ৰণালীক সম্ভাৱনাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ যিহেতু বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু অভিভাৱক অভিভাৱক তেওঁলোকৰ সম্বৰ্ধনা অনুষ্ঠান শেষ হৈছে, আমি এই মাহতে আমাৰ বিদায় প্ৰাৰ্থী সন্মানীয় বাইদেউ আপোনাৰ মঞ্চত বিচৰা হৈছে। বিদায় প্ৰাৰ্থী সন্মানীয় বাইদেউ আপোনাক মঞ্চত বিচৰা হৈছে। আমি নিয়ন্ত্ৰণগুলো আগত কৰি মঞ্চৰ পৰা উঠিবলৈ আমি বিজ্ঞাপন জনাইছোঁ। আমি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান ইমানতে আমি সামৰি পাইছোঁ। যিহেতু যদি কোনোবা ব্যক্তি আছে আমাৰ এই অনুষ্ঠান অব্যাহত থাকিব, সেয়েহে আমি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াব বাবে আমি বিশেষভাৱে
মানৱ গাঁৱৰ শ্ৰীযুত অনুজ গগৈ, শ্ৰীযুত হোমেন গগৈ, এয়া সত্যব্ৰত গগৈ, এয়া অবিনাশ গগৈ, ভৰতিম গগৈ, হিমাশ্ৰী গগৈ, ৰিমি গগৈ, নৱ গগৈ। ইয়াৰ পাছতে যদি কোনোবা ইচ্ছুক ব্যক্তি তেওঁ সম্বৰ্ধনা জনাবৰ বাবে আগ্ৰহ আছে, তেওঁলোক আমি তেওঁলোকৰ সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াবলৈ অনুৰোধ কৰিছো। ইয়াৰ লগতে আমাৰ গাঁৱৰ মালুমা গাঁৱৰ উন্নয়ন কমিটিৰ সম্পাদক মহোদয় তেওঁৰ সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াবৰ বাবে আমি অনুৰোধ জনাইছো। মীনা চুতীয়া বাইদেউক আমি তেওঁৰ সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াবৰ বাবে অনুৰোধ জনাইছো। লগতে বিহুলা গাঁৱৰ বিদ্যালয়ৰ সহশিক্ষাৰ্থী নৱনীতা বৰুৱা শৰ্মা বাইদেউক আমি সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াবৰ বাবে বিশেষভাৱে অনুৰোধ জনাইছো। পৰম